উজনিৰ গাভৰু এজনী ভাল পাই চাবলৈ মন আছিল। কবি উৎপল শিৱম। সুবিধা পালে উজনিৰ গাভৰু এজনী ভাল পাই চাবলৈ মন আছিল। উজনিৰ গাভৰুৰ দেহাবোৰ হেনো চকলা টেঙাৰ দৰে। খৰমাক্ত দুপৰীয়া ঘাম লগা লুণীয়া গালৰ টেঙেচীয়া লুণীয়া চুম্বন চাবলৈ মন আছিল। সিহঁতবোৰৰ কথাত এটা ঠাঁচ আছে। অচিনাকি হৈ মাতিলেও আপোন আপোন লগা এটা গোন্ধ আছে। কঁকালৰ খাজত একদম খাটি অসমীয়াৰ লয় লাখে নাচে। চমৎকাৰভাৱে ঘপকে আহ পেলাব পাৰে কেতিয়াও লগ নোপোৱা নাম নুশুনা আমাৰ দৰে মানুহবোৰক, যি আপোনতা বিচাৰি কেলধিপকে জীয়াই থাকে। উজনিৰ গাভৰুবোৰ প্ৰেমৰ বাবেও অনন্য। অঘৰী অবালচন ল'ৰাবোৰক নাকি লগাই ঘৰ পাতি দিবলৈও সুকন্যা। ভাত ৰান্ধিব জানেনে, চোতাল সাৰিব জানেনে, বা নাচিবলৈ কবিতা মাতিবলৈ নে কিবা কিবি ঢেৰ নেৰ উত্তৰ উজনিৰ ছোৱালীবোৰ। সিহঁতৰ গাত চুই বহা গায়ে দেহাৰ ভাজেদি বগোৱা বাই লুইতখন নামে। সমস্ত সৌন্দৰ্য সমস্ত কৌমাৰ্য একত্ৰ হয় উজনিৰ গাভৰুৰ দেহত। সুবিধা পোৱা হ'লে উজনিৰ গাভৰু এজনী ভাল পাই চালোহেঁতেন। অনাই বনাই ঘূৰি ফুৰা কলিজাখনত লেকাম লগাই বান্ধিলোহেঁতেন। বাৰিষাটো গ'লে উজনিৰ ফালে এবাৰ এপাক মাৰিম। কলিজাখন মোনাত ভৰাই যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ প্ৰেমৰ বনিজ কৰিম। ঈশ্বৰে কৰিলে দশা মিলিলে উজনিৰ এজনীকেই চপাই আনে। উজনিৰ গাভৰুবোৰ যে মোৰ মনে খোৱা, যাকে দেখো কথা পাতো চালা প্ৰেমত পৰিবলৈ মন যোৱা।